নমস্কাৰ বন্ধুসকল, আপলোড মাষ্টাৰ আৰ কে আছাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টেকনিক ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে এটা টৰ্চ, যিটো টৰ্চ ৰিচাৰ্জেবল টৰ্চ আছিলে, কিন্তু বৰ্তমান অৱস্থাত তাৰ যিটো লাইট বা তাৰ যিটো কিট আছিলে টোটেলি ডেমেজ হৈ গ'ল। আৰু মই তাক কি ধৰে আচলতে ঘৰত কিছুমান যি অলাগতিয়াল বস্তু বা অলাগতিয়াল লাইট বা পেলাই থোৱা কিছু বস্তুৱে মই টৰ্চটো আগৰ দৰে কাৰ্যক্ষম বা ৰিষ্ট'ৰ কৰি দেখাম। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আপুনি দেখিছে নিশ্চয় এখন চাৰ্কিট, যিখন চাৰ্কিটৰ অনুপযোগী, সম্পূৰ্ণৰূপে ডেমেজ, এটা ছুইচ আৰু এটা বেটাৰী আপুনি দেখিছে। আৰু বেটাৰীটো ইয়াত ব্যৱহাৰ কৰিম মই। আৰু এই বেটাৰীটোক চাৰ্জ কৰিবৰ কাৰণে মই যি LED আপোনাৰ ঘৰত যি বাল্ব থাকে, সেই LED বাল্ব ব্যৱহাৰ কৰিম। আৰু এই বাল্বত ভিতৰত থকা যিটো চাৰ্কিট, সেই চাৰ্কিটটো মই আপুনি নিশ্চয় দেখিছে। এই দুটা মই LED বাল্ব আনিছোঁ। আৰু এনেকুৱা ধৰণৰ যি LED বাল্ব আপোনালোকৰ ঘৰত থাকে, বৰ্তমান অৱস্থাত আপোনাৰ যি বেয়া হৈ আছে, সেই বেয়া হৈ থকা বাল্ব, সেই বাল্বটোৰ যিটো কিটটো আপুনি বাহিৰলৈ উলিয়াই দিব। এনেদৰে মই যেনেদৰে চ'ল্ডাৰটো ডিচ'ল্ডাৰ কৰি পেলাই বৰ্তমান যিটো লাইটটোৰ চাৰ্কিট ভিতৰত থকা সেই চাৰ্কিটটো উলিয়াবলৈ চেষ্টা কৰিছোঁ। দেখিছে নিশ্চয়। এনেধৰণে আপুনি চাৰ্কিট যিটো থাকে, সেই চাৰ্কিটটো উলিয়াই ল'ব। আৰু তাৰ যিটো AC কানেক্টিং পইণ্ট থাকে, তাত ডিচ'ল্ডাৰ কৰি আপুনি ভালদৰে চাৰ্কিটটো উলিয়াই ল'ব, যাতে চাৰ্কিটটো নাভাগে বা দুখ নাপায়। আপুনি দেখিছে নিশ্চয়, তাত দুডাল টাৰ্মিনেল ওলাইছে। আৰু এই দুডাল যেন টাৰ্মিনেল মই ৱেল্ডিং কৰিছোঁ বা চ'ল্ডাৰিং কৰিছোঁ। এই দুডাল হৈছে কেবুলডালৰ, আগৰ যিটো টৰ্চৰ ৰিচাৰ্জেবল টৰ্চৰ কেবুল আছিলে, AC প্লাগ আছিলে, সেই প্লাগটোৰ কেবুলডাল মই যিটো বাল্ব আছিলে, বাল্বটোৰ AC ইনপুটত লগাই দিছোঁ। আৰু যিটো মাইনাছ আৰু প্লাছ, আচলতে বাল্বটোৰ LED কেইটা জ্বলিবলৈ আউটপুট হৈছিলে DC কাৰেণ্ট, সেই DC কাৰেণ্টৰ আউটপুটটো মই ৰঙাডাল প্লাছত লগাইছোঁ আৰু ক'লাডাল মাইনাছত লগাই দিছোঁ। এনেদৰে আচলতে আপোনাৰ যিটো ইয়াত বৰ্তমান অৱস্থাত মোৰ টৰ্চটোৰ যিটো লাইট, এই বৰ্তমান টৰ্চটোৰ লাইটটো নাই। তথাপিতো মই এনেকুৱা এটা লাইট আনিছোঁ, যিটো লাইট মোৰ ঘৰৰ আগতে যিটো আমি নন ৰিচাৰ্জেবল টৰ্চৰ পৰা খুলি আনিছোঁ, যিটো টৰ্চ কাৰ্যক্ষম নহয় বৰ্তমান। এনেকুৱা ধৰণৰ টৰ্চ এটা আনিছোঁ। আৰু এই যিটো LEDটো আমি এনেধৰণে কানেকশ্যন কৰিব লাগিব। চাওক, প্ৰথমতে আপোনাৰ যিটো পজিটিভ কানেকশ্যন থাকে, পজিটিভ কানেকশ্যনটো আপুনি ডাইৰেক্ট বেটেৰীৰ পৰা প্লাছত, আপুনি যিটো বেটেৰী প্লাছ থাকে, প্লাছৰ টাৰ্মিনেলত আপুনি চ'ল্ডাৰিং বা সংযোগ কৰি দিব। তাৰপিছত আপোনাৰ যিটো দুডাল টাৰ্মিনেল থাকিব আপোনাৰ প্লাছ আৰু মাইনাছৰ পৰা, যিটো LEDটোৰ পৰা আহিছে, LEDটোৰ পৰা অহা এডাল আপুনি বেটেৰী ডাইৰেক্ট লগাব। আৰু আনডাল এটা ছুইচ, যিটো আপোনাক দেখাইছিলোঁ, সেই ছুইচটোৰ দুডাল ৱাৰ থাকিব। দুডাল ৱাৰৰ ভিতৰত বৰ্তমান অৱস্থাত আপুনি যিকোনো এডাল ৱাৰকে য'তে ত'তে লগাব পাৰে, কাৰণ আপুনি বেটেৰীটো লগাব পাৰে এডাল ছুইচটো লগাব পাৰে। বৰ্তমান অৱস্থাত মই ক'লা যিডাল ৱাৰ, সেই ক'লা ৱাৰডাল বেটেৰীটোৰ যি নিগেটিভ ছাইড, সেই নিগেটিভ ছাইডত লগাই দিছোঁ। আৰু ধুনীয়াকৈ নিগেটিভ ছাইডত চ'ল্ডাৰিং কৰি দিব, এনেধৰণে যাতে এৰাই নাহে। চাব, এৰাই নহাকৈ সম্পূৰ্ণ এটা ধুনীয়া জোখত আপুনি ৱাৰটো উলিয়াই লৈ এটা জোখত ধুনীয়াকৈ বেটেৰীটোৰ যিটো কানেক্টিং পইণ্ট থাকিব, কানেক্টিং পইণ্টত আপুনি ধুনীয়াকৈ লগাই দিব। তাৰপিছত এইডাল লগোৱাৰ পিছত আপোনাৰ যিডাল ছুইচটোৰ পৰা অহা নেক্সট যিডাল আপোনাৰ দুডাল ৱাৰ আছিলে, তাৰ ইডাল ৱাৰ আপুনি এটা কাম কৰিব, যিটো LEDৰ পৰা অহা যিটো নিগেটিভ কানেকশ্যন, সেই নিগেটিভ কানেকশ্যনৰ লগত ভালদৰে যিটো আপোনাৰ চ'ল্ডাৰিং আইৰণ থাকে, চ'ল্ডাৰিং আইৰণৰ সহায়ত ৱেল্ডিং কৰি বা পেষ্ট কৰি লগাই দিব। এনেধৰণে হাতেৰে কৰি লোৱাৰ পাছত আপুনি তাত অলপ লিড লগাই দিব। লিড লগাই দিলে আচলতে কি হয়, যিটো কাৰেণ্টৰ ফ্ল' বা কাৰেণ্টৰ কানেকশ্যনটো ভালদৰে পায়। তেনেধৰণে লগোৱাৰ পাছত আপুনি যিটো আপোনাৰ লাইটটো জ্বলাই চাবলৈ চেষ্টা কৰিছোঁ, কিন্তু লাইটটো জ্বলা নাই, কাৰণ লাইটটোৰ বেটেৰীটোৰ যি পাৱাৰ বৰ্তমান অৱস্থাত একেবাৰে ডেড হৈ আছে, তাত কোনো এনাৰ্জি বা পাৱাৰ নাই। সেইবাবে মই যিডাল AC ইনপুটৰ যিডাল কেবুল আপুনি দেখিছিলে, সেই কেবুলডালৰ সহায়ত মই যিখন মোৰ এক্সটেনশ্যন ক'ৰ্ড আছে, তাত লগাই মই টৰ্চটোৰ বেটেৰীটো অলপ দেৰি চাৰ্জ দিম। তাৰপিছত আপোনাক দেখাম। দেখিলে নিশ্চয়, মই চাৰ্জ দিয়াৰ পিছত আপুনি টৰ্চ ছুইচটো দিছোঁ, লাইটটো ধুনীয়াকৈ সুন্দৰকৈ হাই বা বেছি ফ'কাছত জ্বলিবলৈ সক্ষম হৈছে। তাৰপিছত এনেকুৱা ধৰণৰ যিখন আপোনাৰ ৰিফ্লেক্টিং চেম্বাৰ
এই বৰ্তমানৰ যিটো টৰ্চ ৰিচাৰ্জেবল টৰ্চটো আছিলে তাত লগাব পাৰিব, কিন্তু তাত লগালে এটা প্ৰব্লেম হ'ব কি আপোনাৰ যিটো পাৱাৰ প্ৰতিফলনটো ফাটি যাব বা পাৱাৰটো বহল হৈ যাব। সেইকাৰণে আপোনাৰ যিটো আগৰ পুৰণা LED টৰ্চৰ ৰিফ্লেক্টিং যিখন চেম্বাৰ থাকিব সেইখন তাত লগাই দিব। কেনেধৰণে লগাব পাৰে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, মই সম্পূৰ্ণ ফিটিং কৰাৰ পিছত আপোনাক ভিডিঅ'টোত দেখাই আছোঁ। এনেধৰণে আচলতে আপুনি সেইখন লগাব লাগিব, যিটো ৰিফ্লেক্টিং চেম্বাৰ থাকিব তাত লাইটটোত ভালদৰে লগাই দিব। তাৰপিছত আপোনাৰ যিখন গ্লাছ থাকিব গ্লাছখন ধুনীয়াকৈ মোহাৰি টৰ্চটোৰ মূৰত লগাই দিব। তাৰপিছত আপোনাৰ যিখন কভাৰ থাকে সেইখন লগাই দিব। আপুনি দেখিছে নিশ্চয় সম্পূৰ্ণকৈ টৰ্চটো লগাই দিয়াৰ পাছত মই এতিয়া চুইচটো দিম, চুইচটো দিবলৈ চেষ্টা কৰিম। চুইচটো দি পেলাই আপোনাক জ্বলাই দেখাম। জ্বলাই দেখুৱাৰ পাছত যিটো ফ'কাছটো আপুনি দেখিব কি ধুনীয়াকৈ এটা ফ'কাছ আহিছে, দেখিছে? ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।